দেখাত বান্দৰৰ দৰে এজন যুৱক। বাস কৰিব নিবিচাৰে ঘৰৰ ভিতৰত, বিচাৰে কেৱল বান্দৰৰ দৰে গছৰ ডালত। ভাল নাপায় মাকৰ হাতৰ খানা, ভাল পায় মাথো জংগলৰ সেউজীয়া ঘাঁহ বন ইত্যাদি। জন্তুৰ সৈতে বেছিভাগ সময় জংগলত অতিবাহিত কৰা এজন যুৱক, যাৰ নাম জাঞ্জিমান ইলি। ফল মূলৰ সলনি ঘাঁহ খাবলৈ পচন্দ কৰে এইজন যুৱকে। এই যুৱকজনক বাস্তৱ জীৱনৰ মুগলী বুলি কোৱা হয়। অৰণ্যত বাস কৰে আৰু অৰণ্যৰ ঘাঁহ বন খায়। দক্ষিণ আফ্ৰিকাৰ ৰাৱাণ্ডা চহৰত জন্ম লাভ কৰা এই 21 বছৰীয়া যুৱকক বাস্তৱ জীৱনৰ মুগলী বুলি কোৱা হয়। তেওঁ বেছিভাগ সময় অৰণ্যত অকলে কটায় আৰু চাউল দাইলৰ সলনি সেউজীয়া ঘাঁহ খাবলৈ পচন্দ কৰে। জাঞ্জিমান ইলিৰ মূৰটো সাধাৰণ লোকতকৈ সৰু আৰু ইয়াৰ বাবে গাঁওখনৰ ল'ৰা ছোৱালীয়ে তেওঁক গালি পাৰে আৰু অত্যাচাৰ কৰে। সেইকাৰণে জাঞ্জিমান গাঁওখনত বাস কৰাৰ পৰিৱৰ্তে অৰণ্যত বাস কৰে। সেইকাৰণে গাঁওখনৰ মানুহে তেওঁক মুগলী বুলি কয়। দা ছানৰ প্ৰতিবেদন অনুসৰি জাঞ্জিমান ইলিয়ে মাইক্ৰ'চেফালি নামৰ ৰোগত আক্ৰান্ত হৈছিল। ইয়াৰ বাবে তেওঁৰ মূৰটো সাধাৰণ লোকতকৈ অলপ সৰু। সেইকাৰণে তেওঁক আনতকৈ বেলেগ দেখিবলৈ পোৱা যায়। এলিৰ বয়স মাত্ৰ 21 বছৰ আৰু সৰুৰে পৰা তেওঁ বিকাৰগ্ৰস্ত আছিল। এলিৰ মাতৃয়ে কৈছিল যে এলিৰ জন্মৰ আগতে তাই আৰু 5টা সন্তান হেৰুৱাইছিল। তেওঁৰ শুনিবলৈ আৰু চাবলৈ অসুবিধা হয়। সেইকাৰণে তেওঁ কেতিয়াও বিদ্যালয়লৈ যোৱা নাই। অৰণ্যত বাস কৰাৰ বাবে জাঞ্জিমান ইলিৰ খাদ্যভাসো সাধাৰণ মানুহৰ দৰে নহয় আৰু তেওঁ আম খোৱাৰ সলনি সেউজীয়া ঘাঁহ খাবলৈ পচন্দ কৰে। জাঞ্জিমান ইলিয়ে অৰণ্যত থাকি বহুতো দক্ষতা শিকিছে আৰু চকুৰ পলকত তেওঁ ওখ গছবোৰো বগাই যাব পাৰে। তেওঁ অৰণ্যত থাকি কেইবা কিলোমিটাৰ খোজ কাঢ়িব পাৰে। জাঞ্জিমানে এসপ্তাহত প্ৰায় 230 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিব পাৰে। বৰ্তমান জাঞ্জিমান ইলি সমগ্ৰ বিশ্বতে চৰ্চিত হৈ পৰিছে। নিউজ টেক্স আছাম এক্সপেনচিভ।